গুড মৰ্ণিং গাইজ, কেনে আছে আপোনালোক? সকলো ভালে আছে নিশ্চয়। বহুত দিনৰ মূৰত আহিলোঁ ব্লগটো লৈ পেলাই। কেইবাদিনৰ পৰাই গেপ পৰিলে মাজত, আৰু আজিনো দিনটো মই কেনেকৈ পাৰ কৰিছোঁ, কি কৰিছোঁ তাকে চাওক, নহয় জানো? ইতিমধ্যে উঠিলোঁ, বাবা উঠি ব্ৰেকফাষ্ট কৰি ল'লোঁ গা পা ধোৱাৰ পাছত, আৰু অফিচৰ কাম আছে অলপ, আৰু অফিচৰ কামত অলপ এতিয়া লাগি যাম। অলৰেডি মিটিং ষ্টাৰ্ট হৈ আছে আমাৰ। অফিচৰ কাম শেষ কৰি আমি আহিছিলোঁ এটা ভোজ খাবলৈ। আমাৰ ইয়াত ৰাস উদযাপন কৰা হৈছিল, আৰু সেই ৰাসৰ নাট সামৰণিৰ ভোজ খাবলৈ আমি আহিলোঁ। আৰু এতিয়া মই আৰু ভাইটি এইদৰেই ভোজৰ ভাত খাবলৈ শাৰী পাতি বহি লৈ পেলাই ভোজৰ আহাৰ গ্ৰহণ কৰিছিলোঁ। হে গাইজ, মই আহিছিলোঁ আজি এটা ভোজলৈ, আৰু ভোজটো আমাৰ ইয়াত একচুৱেলি ৰাস পাতিছিলে, তো ৰাসৰ সেই নাট সামৰণিৰ ভোজ আজি দিছিলে, গতিকে সকলো আহিছিলোঁ আজি ভোজ খালোঁ। আৰু এতিয়া আকৌ যাব ওলাইছোঁ ঘৰলৈ, আৰু তাৰ পৰা হয়তো মই যাম এজেগাত ফুৰিবলৈ, গতিকে ক'ত যাম জানিবলৈ চাই থাকক ব্লগটো আজি। অৱশেষত আহি পালোহি মই নগাঁও, আৰু এতিয়া আপোনালোকে মোক দেখিবলৈ পাব বাইকৰ সলনি এখন গাড়ীত। চাই থাকক ভিডিঅ'টো। আমি গৈ আছোঁ জয়ন্ত আৰু মই, গতিকে কোন জেগালৈ গৈছোঁ, কিয় গৈ আছোঁ জানিবলৈ ভিডিঅ'টি চাই থাকক, কাৰণ কোন জেগালৈনো যাম প্ৰকৃতাৰ্থত ময়ো ভালকৈ নাজানো, জয়ন্তহে জানে। গতিকে এইটো আপোনালোকৰ কাৰণে এটা টুইষ্ট হোৱাৰ লগতে মোৰ কাৰণেও এটা টুইষ্ট, এইটো ছাডেন প্লেন। গতিকে চাওঁচোন আজি ৰাতিৰ জাৰ্ণিটো কেনেকুৱা হয়, চাই থাকক ভিডিঅ'টো। চ' গাইজ, আমি এতিয়া গৈ আছোঁ ডিফুৰ ফালে, যিটো নগাঁৱৰ পৰা 4 লেন গৈছে, সেই 4 লেনটোৰ পৰা বাওঁফালেদি আমি এতিয়া ডিফুলৈ গৈ আছোঁ। আৰু আমাৰ যিটো ডেষ্টিনেশ্যনটো কোন জেগা বুলি কয়? খটখটি ডিমাপুৰৰ ওচৰ, নাগালেণ্ডৰ ওচৰৰ জেগা, ডিমাপুৰৰ প্ৰায় সংলগ্ন জেগা বুলি কোৱা হয়। আনফৰ্চুনেটলি গাইজ, আমি আমাৰ জাৰ্ণিটো কমপ্লিট কৰিব নোৱাৰিলোঁ। এটা অসুবিধা হোৱাৰ কাৰণে আমি পুনৰ ঘূৰি আহিব লগা হ'ল, আৰু ময়ো ভিডিঅ'টো ভবাৰ দৰে সামৰণি মাৰিব নোৱাৰিলোঁ। তথাপি এইখিনিলৈকে চাই থকা প্ৰতিজন দৰ্শকক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টি ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ গাইজ।